প্ৰাক্তন প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিঙৰ দেহাৱসান। দিল্লীৰ এইমছত চিকিৎসাধীন অৱস্থাত আছিল প্ৰাক্তন প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিং। কিন্তু চিকিৎসাৰ পিছতো সুস্থ নহ'ল মন্ত্ৰীগৰাকী। অৱশেষত শেষ নিশ্বাস ত্যাগ কৰে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৯২ বছৰ। বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ছ'চিয়েল মিডিয়াত এটা পোষ্ট লিখি প্ৰকাশ কৰিছে। লগতে আমি আমাৰ চেনেলৰ তৰফৰ পৰা প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ আত্মাৰ সদ্গতিৰ কাৰণে প্ৰাৰ্থনা জনাইছোঁ। লগতে যদি আপুনিও তেখেতৰ আত্মাৰ সদ্গতিৰ বাবে কিবা লিখিব বিচাৰে কমেণ্ট বক্সটোত কিবা। যদি ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো আপোনালোকে খুব বেছি শ্বেয়াৰ কৰি দিব। বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিল। আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে এৰিলোঁ।